মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। উঠিছোঁ, এয়া চাহ খাব লৈছোঁ। আমি একেবাৰে চাহ খাব লৈছোঁ। মুখ চুখ ধুই আহিলোঁ। আৰু যোৱাকালি যিহেতু নাম আছিলে, আজি উঠাত অকণমান দেৰি হ'ল। এতিয়া 11টা বাজে চাগে, 11টাই বাজে। তো এতিয়া চাহ খাব লৈছোঁ উঠি। কালি লাৰু আনিছিলোঁ আৰু ঘৰত আছিল নিমকি, সেই নিমকিৰে চাহ খাম। এতিয়া চাই থাকক ভিডিঅ'টো। কি কৰি আছা তুমি ইয়াতে? ৱাও গাইস, ফটোশ্বুট চলি আছে। ইমান ৰ'দতো ফটোশ্বুট গাইস। এই দেখো, এই আমাৰ পোজ দিয়া বাইদেউ আৰু এইটো কেমেৰামেন। জংঘলৰ মাজত জোক সোমাব তোহাৰ, জোকে ধৰব। वाह, ये तो एने अच्छे माय गॉड, ये क्या है? दिखाओ दोस्तों, ये देखो हमारा भाई का पैर क्या हुआ। दिखा ये है हमारा दुदुन। एने दिसले तो अच्छा हुआ है, धुनिया আছে। এইটো হ্যাপিটো গাইস, মই ভালকৈ নাভাল দুটাই ভাল। এই ব্লগটো বেছি ভাল হৈছে, এইটো বেছি লাগছে। তো এতিয়া পেটাশ্ৰীয়ে মাতি আছে, মানে এটা নেমু টেঙা ছিঙি দিব লাগে। অ' ভাই, ৰাস্তাত বৰফৰ বেপাৰী আহিছে গাইছ, পেপু বজাই আছে। তো নেমু টেঙা ছিঙিব দিছিলে দেউতাই ভাত খাবৰ কাৰণে। মই এয়া ছিঙিবলৈ আহিছোঁ নেমু টেঙা। আগতে বহুত লাগিছিলে, এতিয়া অকণমান কমিছে, মানে দুই এটাহে ওলায় কেতিয়াবা। এডালে গছ গাইছ আমাৰ, ৰুইছোঁ পিছে ডাঙৰ হোৱা নাই। তো ভাত খাই আছোঁ বৰ্তমান, ভিডিঅ' ল'ব পাহৰিছিলোঁৱে। ভিডিঅ' বনালে মোক জোকায় গাইছ আমাৰ ঘৰৰ মানুহে। কিবা জোকাই দেখছা না মোক, সেইটো বাদ দিয়ক। এতিয়া ভাত খাই আছোঁ, মানে আধাতে ভিডিঅ'টো ওলাইছোঁ, পাহৰি গৈছিলোঁ। যিটো ভাত খাইছোঁ দেখাই আছোঁ। তো এয়া ভাত আধা খাই শেষ কৰিলোঁ। এয়া দাইল, ইফালে আছে চাটনি, এয়া বেঙেনা ভাজি, আৰু এয়া হৈছে ঢেকীয়া ভাজি, আৰু এয়া ভাত পাপৰ আজি এয়ে। আৰু আজি আমাৰ দুপৰীয়াৰ অতিথি দুদুৰ আমাৰ টপকিলে গাইছ, টপকিলে। ঘৰত ভাত নাখায় আৰু মাৰ হ'ল, ভাইটিও খাই আছে। আমি চব একদম তলত বহি খাই আছোঁ, ফেনৰ তলত। পাকঘৰত মানে ফেন নাই আমাৰ, দুখীয়া মানুহ গাইছ। কিন্তু আমাৰ টাইলছ লগোৱা আছে, যি কি নহওক। এতিয়া ভাত খাই আছোঁ, আপোনালোকেও খাইছে নে খোৱা নাই জনাব কমেণ্টত। ভাত পানী খাই অকণমান শুব ধৰিছিলোঁহে, আহি পালে নহয় আমাৰ দানৱকেইটা। তো এতিয়া সিহঁতক মই জকাম গাইছ চাব, মানে ৰিহাৰ্চেলৰ কাৰণে মাতিছিলোঁ সিহঁতক, যিহেতুকে অহাকালি আমি ঘৰত যাম। ৰিহাৰ্চেল দুদিনমান বন্ধ থাকিব, সেইটো কাৰণে মাতিছিলোঁ। এতিয়া সিহঁতক মই পূৰা জকাম। वालेकुम अस्सलाम। কালি যি চলিটো ঠাট্টা কৰিছিল না, পাউডাৰ দি যাওঁতে কিয় গোটেই মাহনে হাঁহা নাছিলি, গোটেই মাহনে হাঁহা নাছিলি, আজি নিজক তো জোকোৱা বুলি যে ক'লোঁ, মানে কালি যাই থাকোঁতে মানে এটা ল'ৰাই মানে গা পা ধুই চাগে, সি একদম ধুনীয়াকৈ টনটনীয়াকৈ পাউডাৰ চাউডাৰ লগাই আহিছে। ইমান পাউডাৰ লগাইছে পিঠিখনত, আমাৰ ইহঁতি চাই চাই হাঁহি আছিলে, সেইটো কাৰণে আজি ইহঁতিক জকাইছোঁ মই। তাৰপিছততো আমাৰ ডিমা আছিল, মানে হাঁহে পাছিল। চাওঁ আমাৰ ডিটিছ বোলে ইমান কি হৈ আছে, সপ্ৰি খাব এৰা নাই গাইছ। এইটো ঠুকা আপি গাইছ, কিন্তু দৰা চৰা নৈ ল'ব। বিয়া নিদিওঁ ইত্যতে, বিয়া দিলি নহয় আমাৰ নাম চলবাৰ নাই। এইটো আমাৰ চবচে চেনী ছোৱালী গাইছ। এই ভেড়াদাত আছে গাইছ, ভেড়াদাত দে শহৰে আনে হলকে দে। ইফালে ইফালে কলাও না। তো এতিয়া আমি গৈ
গৈ আছোঁ ফুৰিবলৈ বাৰু আমাৰ ধানত বহি টমটমখনত বহি এতিয়া গৈ আছোঁ ফুৰিবলৈ ৰিহাৰ্চেল কৰিলোঁ ৰিহাৰ্চেল কৰি মেলি এতিয়া অকণমান এনেই ওলাই আহিছোঁ দেখাই আছোঁ ক'ত যাম বাৰু এনেকৈ মানে ডিচাইড কৰি অহা নাই বোলে ক'ৰবাত যাম কিন্তু এনেই ওলাই আহিছোঁ আৰু চাই থাকক কি ক'ত যাওঁ বাৰু চ' আমি আহিছোঁ সৰুপেটা ষ্টেচন এনে গধূলি ফুৰিবৰ কাৰণে ট্ৰেইন আছে ইয়াতে সেইফালে আমি ভাল পোৱা জেগাখিনিত বাৰু ইমান পোহৰ নাই মানে চাইডতে এখন চিটটো তাত মানে ধুনীয়া হাৱা লাগি থাকে সেইটো কাৰণে আমি ইয়াতে বহোঁ আহিলে কেতিয়াবা ট্ৰেইনখন আছে আজি বেছি আন্ধাৰ হৈছে নহ'লে সেইফালৰ পৰা পোহৰ আহে